হেল্ল' এভৰিৱান, মই বন্দিতা। আপোনালোক সকলোকে মই মোৰ আন এটি মিনি ব্লগলৈ স্বাগতম জনোৱাৰ লগতে আপোনালোকক এইটোও জনাইছোঁ যে আমি ভাড়াঘৰলৈ আহিলোঁ। চাকৰি যিহেতু দূৰ, গতিকে অসুবিধা হয়, গতিকে ভাড়াঘৰত আছোঁ। ভাড়াঘৰৰ পৰা মিনি ব্লগটো ষ্টাৰ্ট কৰিছোঁ, সকলোৱে চাই থাকিব। গা পা ধুই আহি ভগৱানৰ ওচৰত চাকি ধূপ জ্বলাই পেলাই সেৱা এটা জনাই ল'লোঁ। তাৰপিছত এয়া লাল চাহ আৰু বিস্কুট লৈছোঁ এওঁ আৰু মোৰ কাৰণে। লাল চাহ আৰু বিস্কুট খাম। তাৰপিছত এওঁ ৰুটি আৰু চাহ খাই পেলাই গ'ল। ময়ো ৰুটি আৰু গাখীৰ চাহ খালোঁ। দুপৰীয়া ডিমৰ জোল বনালোঁ আৰু লাই শাক ভাজিলোঁ। তাৰপিছত এয়া অকণ ওলাই গ'লোঁ বজাৰলৈ বুলি, আৰু টমটমত গৈছোঁ বজাৰলৈ। এয়া গৈ পাই পেলাই হোটেল এখনত সোমাই চাহ আৰু চিংৰা খালোঁ। তাৰপিছতে গৈ আছোঁ বজাৰলৈ বুলি। লিপষ্টিক এটা কিনিলোঁ আৰু কাজল এডাল কিনিলোঁ আৰু সৰু সুৰা কিবা বজাৰো আছিল, সেয়াও কৰিলোঁ। এয়া জেলপি লৈ আহিছিলোঁ খাবলৈ। আজিৰ এই মিনি ব্লগটো মই ইমানতে সামৰণি মাৰিছোঁ। মোৰ মিনি ব্লগটো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।